জাৰবাকে হুয়া বাছে বেদ। এতিয়া আপোনাৰ খোৱা বোৱাত কেনেকৈ কি কৰে? এই যিবিলাক ভাত পানী সেইবিলাকে খায় নে বেলেগ? সেইবোৰকে খাওঁ। ঘৰৰ ল'ৰা ছোৱালীয়ে যি খায় ময়ো তাকে খাওঁ। ৰাতিপুৱা বহুত খোজকাঢ়ে বোলে? কাৰো কি কি কৰে ৰাতিপুৱা শুই উঠি? আপোনাৰ কাম কি কি কৰে? মই শুই উঠিম আৰু লগে একদম গা ধুম। গা ধুই আহি আৰু ইহঁতে কোনোবা দিনা উঠিব, কোনোবা দিনা সন্ধিয়া কাম কৰা মানুহ ভাগৰ লাগে নহয় জানো। সিহঁতে অলপমান হেৰি কৰি মই উঠি পানি আকৌ গাটো ধুই আহি পানি আকৌ বহোঁ কোনোবা দিনা নহ'লে ভগৱানকে চৰ্চা কৰোঁ। এনেকেই কৰোঁ আৰু। এই স্বাধীনতা আন্দোলনতো আপুনি ভাগ লৈছিলে? লৈছিলোঁ। কনকলতাকো যেতিয়া গহপুৰত পতাকা উৰুৱাইছিল তেতিয়া আপোনালোক ক'ত আছিলে? কনকলতাকো জানিছিলে? জানিছিলোঁতো বাগিচাত তেতিয়া বিহপুৰীয়া সেই চব ফুৰিছিলে নহয় জানো সিহঁতে কনকলতা। তাৰপৰা আহি আকৌ হেৰি পাইছিলেগৈ গহপুৰ। আমাৰ দেউতাৰ বয়সৰ ওপৰত আমি ভিত্তিবৰ্ষটো এনেকৈ উলিয়াবলৈ বিচাৰিছোঁ। আমাৰ ককাই ভাই কিমানজন আৰু জ্যেষ্ঠজনৰ বয়স কিমান, আৰু তেখেতে বহুত বয়সত বিয়া পাতিছিলে। এই কাহিনীবিলাক আমাক কয় যে বিয়া পতাৰ কথা ক'লেই তেখেত এই বাগিচাৰ পৰা ইয়াত আছিলেই। তেতিয়া টঙিঘৰ সাজি মাটি দখল কৰিবলৈ হাবি কাটি জংঘল কাটি এনেদৰে আছিলে। তেতিয়া বিয়া কথা ক'লেই মানে বাগিচালৈ গুচি যায় আৰু বিয়া পতা কোনো মানে হেৰিয়ে নকৰে। তাৰপিছতে বহুত লোকে জোৰ জবস্তি কৰি আৰু ককাহঁতে বহুত দাবী ধমকি দিহে বিয়াখন পাতি দিছিলে। গতিকে সেই বিয়াখন পতাৰ বয়স 45মান বছৰ এটা হিচাপ দিয়ে। আৰু 45 বছৰ বিয়া পতাৰ পিছত আমাৰ যদি ডাঙৰ দাদাৰ বয়সটো বৰ্তমান 60 বছৰ হয় আৰু দাদাতকৈ বাইদেউ এগৰাকী আছিলে, তেখেত বিয়োগ হ'ল। তেখেতৰ যদি আমাৰ মতে তেখেতৰতো 64 বছৰমান হ'ব। কাৰণ আমাৰ দেউতাই আমাৰ পৰিয়ালটোৰ সন্তানসকলৰ এটা বয়সৰ সীমা আছে, প্ৰত্যেকৰ 3 বছৰ ডিফাৰেঞ্চ আছে এজনৰ পৰা সিজন। গতিকে এনেকৈ মিলাই চালে আমি 107 বছৰ দেউতাৰ হৈছে বুলি আমি থিৰাং কৰিছোঁ আৰু আমি হিচাপত কৰিছোঁ। কাৰণ আগৰ বয়স কোনো লিপিবদ্ধ নাথাকে বা জন্মৰ তাৰিখটো কেতিয়াও ধৰি ৰখা নহয়। গতিকে তাৰ ওপৰত ভিত্তি কৰি আমি 107 বছৰ হৈছে বুলি ভাবিছোঁ। আৰু এইটো কথা যে আজি দেউতাৰ বয়সৰ মানুহ ইয়াত ক'তো নাই আৰু এনেদৰে নিজেই হাবি জংঘল কাটি মাটি চাফা কৰি দখল কৰা মানুহ ক'তো নাই। গতিকে আৰু দেউতাৰ পিছৰ বহু মানে লোক আমাৰ গাঁওখনত নাইকিয়া হৈ গ'ল, যাক বিয়া পাতি দিছিলে। কাৰোবাৰ বোলে ইয়াতে বহুত হালোৱা গৰখীয়া এইখন ঘৰত থাকি যোৱা আমাৰ মনত আছে। গতিকে বিভিন্ন লোক দেউতাৰ পিছৰে বিয়োগ হ'ল। কিন্তু দেউতাই এইখিনি হিচাপ কৰি চালে আৰু দেউতাৰ এতিয়া যিসকল একেবাৰে বয়সস্থ লোক আছে আমি তেখেতসকলকো সোধোঁ যে আপোনালোকে কওকচোন আমাৰ পিতাই বয়স কিমান? তেতিয়া কয় আমি ল'ৰা হৈ থাকোঁতেই বাপে ডেকা। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক যিসকল একেবাৰে বয়সস্থ লোক আছে তেখেতসকলে মত দিয়ে। আমি 100 বছৰীয়া কেইদিনমানৰ আগত এজন লোক বিয়োগ হৈছিলে, মই তেখেতৰ পৰা তথ্য ল'বৰ বাবে কেইবাবাৰো গৈছিলোঁ। তেতিয়া কৈছে মোৰে 99 বছৰ হ'ল আৰু বাপেৰে আমি সৰু হৈ থাকোঁতেই বাপে ডেকা। গতিকে কিমান হ'ব তহঁতি হিচাপ কৰ। তেনেধৰণৰ হিচাপটো, কাৰণ আগৰ বয়স কেতিয়াও জন্ম তাৰিখটো বিশেষকৈ লিখিত হিচাপে নথকাৰ বাবে এনেদৰে আমি হিচাপটো উলিয়াইছোঁ।